1 বছৰ পুহিছে এই দানাটো খুৱাব লাগিব। মাছ যিমান ডাঙৰ হওক লাগিলে 100 গ্ৰাম 150 গ্ৰাম হৈ যাওক, আপুনি এইটোৱে খুৱাব লাগিব। এইটো খোৱালে আপোনাৰ ৰিজাল্টটো বহুত ধুনীয়া এটা এভাৰেজ ৰিজাল্ট আহে আৰু আমাৰ লাভৰ সংখ্যাটো বহুত হয়। পানী সেই তেনেধৰণৰ পানীৰ এটা ৰূপ লয়, নতুন পানী হৈ নাথাকে। তাৰপিছত আমি স্পনটো দিওঁ। স্পনটো আমি পুখুৰীত ট্ৰান্সফাৰ কৰোঁ। পুখুৰীটো ৰেডি কৰিব লাগে। হাঁহৰ কণী তাৰপিছতে খলিহৰ যোনটো পানী হয়, খলিহৰটো চেকি পেলাই পুখুৰীত আমি এই হাঁহৰ কণী আৰু পানীটো চেকি পেলাই। আসসালামু আলাইকুম, আসাম ফিছ হেডছেট পৰা মই ফাৰুক আব্দুল্লাহ সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভণি কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ মূল টপিক হ'ব লোকেল শিঙি মাছৰ খাদ্য তালিকাসমূহ A to Z ফাৰ্ষ্টৰ পৰা লাষ্টলৈ যদি চাই জানিব পাৰিব যে কেনেকৈ স্পনৰ পৰা বৰ্ডাৰলৈকে খাদ্য আমি প্ৰদান কৰোঁ। সেই খাদ্যসমূহ আপোনালোকক আমি দেখাম আৰু কেনেধৰণৰ কোনটো নিয়মত আমি খাদ্য দিব লাগে, কোনটো সময়ত কোনটো খাদ্য দিওঁ, গোটেইখিনি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমাৰ ভিডিঅ'টো A to Z ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকক। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্ৰিডিঙৰ পৰা যদি আমি কওঁ, প্ৰথম অৱস্থাত আমি শিঙি মাছৰ ব্ৰিডিং কৰিব লাগে। ব্ৰিডিং কৰাৰ পিছত কণী ওলায়, ইনজেকশ্যন দিয়াৰ পিছত কণী ওলায়। কণী ওলোৱাৰ পিছতহে স্পন ওলায়। 24 ঘণ্টাৰ ভিতৰত স্পন ওলাই যায়। স্পন ওলোৱাৰ পিছত স্পনৰ পেটত কুসুমথলী এটা থাকে, মানে কুসুমটো যে থাকে, এই কুসুমটো পেটত সোমাই থাকে। এই কুসুমথলীৰ পৰা স্পনে আহাৰটো গ্ৰহণ কৰা, আহাৰটো কুসুমথলীৰ পৰা সিহঁতে খাই থাকে আৰু 3 দিন এই কুসুমথলীৰ আহাৰটো সিহঁতে ব্যৱহাৰ কৰে। তাৰপিছত 3 দিন পিছৰ পৰা বাহিৰৰ পৰা কমাৰ্চিয়েল যিটো আহাৰ হয়, সেই আহাৰখিনি আমি প্ৰদান কৰিব লাগে। কি আহাৰ প্ৰদান কৰোঁ? 3 দিন পিছত আমি চেম্বাৰত, এনেকুৱা ধৰক চেম্বাৰ আছে, আমি এই চেম্বাৰবিলাকত আমি প্ৰডাকশ্যন কৰোঁ, ব্ৰিডিং কৰোঁ। এনেকুৱা চেম্বাৰত আমি 3 দিন পিছত হাঁহৰ কণীৰ যিটো আপোনাৰ বইল কৰাৰ পিছত, ভালকৈ বইল কৰাৰ পিছত কুসুম যোনটো আছে ৰঙা হালধীয়া কালাৰ, এই কুসুমটো আমি ভালকৈ চেকি পেলাই আমি টেংকিত দিব লাগে। নিয়মিত দিব লাগে। কিমান স্পন আছে সেই স্পনৰ পৰিমাণ আমি দিব লাগে। দিনত 3-4 বাৰমান দিব লাগে। আৰু এই কুসুমটো দিলে কি হয়, কেতিয়াবা গেছ হয়, গেছৰ সম্ভাৱনা বেছি হয়। বহুত এক্সপাৰ্ট হ'ব লাগে এই কুসুমটো যদি আমি চেম্বাৰত আমি খুৱাওঁ। আৰু তাৰ বাহিৰেও এই কেঁচু যোনটো নেকি আপোনাৰ পানীৰ তলত হয়, পুখুৰীতে হয়, কেঁচু একেবাৰে সূতাৰ নিচিনা এটা কেঁচু, এই কেঁচুটো গ্ৰাইণ্ডিঙত আপুনি গ্ৰাইণ্ড কৰি একেবাৰে জুচ বনাই তাৰপিছত এইটো চেকি পেলাই দিব পাৰিব। আৰু আমি সেনেকৈ দিওঁ। তাৰ পিছৰ ষ্টেপটো হৈছে আমি ইয়াত 3 দিনমান খোৱালোঁ। 3 দিন হৈছিলে আপোনাৰ কুসুমথলীৰ পৰা 3 দিন ফুটাৰ পিছত গৈছে আৰু 3 দিন আমি ইয়াত হয়তো আমি কেঁচু খুৱাইছোঁ, নহয়তো কুসুমটো খুৱাইছোঁ। 6 দিনমান গুচি গৈছে। তাৰপিছত হৈছে স্পনটো আমি পুখুৰীত ট্ৰান্সফাৰ কৰোঁ। পুখুৰীটো ৰেডি কৰিব লাগে। পুখুৰীটো আমি কেনেদৰে ৰেডি কৰোঁ? পুখুৰীটোত আমি সিঁচি বোকাত আমি চূণ দিওঁ, পটাছ দিওঁ, তাৰপিছত নিমখ দিওঁ, তাৰপিছত মৈ মাৰি দিওঁ, মানে আৰু বীজাণুমুক্ত কৰিবৰ কাৰণে চেনিটাইজ কৰোঁ। নিয়ম WS মেডিচিনটো দি পেলাই আমি চেনিটাইজ কৰোঁ। তাৰপিছত আমি ড্ৰেছিছ দি চেনিটাইজ কৰোঁ, মানে কোনো ধৰণৰ যাতে বীজাণু নাথাকে। কৰাৰ পিছত আমি মৈ টানি দিওঁ। মৈ দি পেলাই তলটো ভালকৈ মানে সমান কৰি লিপি দিওঁ, যাতে ওখ চাপৰ নাথাকে। স্পন ওখ চাপৰ থাকিলে শিঙি মাছৰ স্পন যিহেতু বোকাত থাকে, বোকাত থকাৰ কাৰণে যেতিয়া গাঁতত সোমাই যাব আৰু ওপৰৰ পৰা যদি অকণমান মাটি পৰি যায়, মানে স্পন মৰি যায় আৰু ওলাব নোৱাৰিব, ইমান শক্তি নাথাকে। সেইটো কাৰণে আমি ভালকৈ প্লেন কৰি ল'লে আপোনাৰ প্ৰডাকশ্যনটো ভাল হয়। তাৰপিছত আমি পানী ভৰ্তি কৰাৰ পিছত আকৌ আমি চূণ দিওঁ। চূণ দিয়াৰ পিছত 5-6 দিনমান আমি এনেকৈ ৰাখি দিওঁ, যাতে পানীটো নতুন পানী যিহেতু থাকে, নতুন পানীটো যাতে অকণমান মানে 5-6 দিনমান যোৱাৰ পিছত পানীটো অকণমান মজা টাইপৰ হয়, মানে আইৰণ চাইৰণ যি আছে চব তলত বহি যায়। বহাৰ পিছত পানীটো একেবাৰে নেচাৰেলি যোনটো পানী হয়, বিলৰ পানী, সেই তেনেধৰণৰ পানীৰ এটা ৰূপ লয়, নতুন পানী হৈ নাথাকে। তাৰপিছত আমি স্পনটো দিওঁ।
স্পনটো যিহেতু আমি 6 দিন পিছত আমি স্পনটো পুখুৰীত আমি ট্ৰান্সফাৰ কৰিছোঁ, এনেকুৱা প্ৰস্তুতি কৰি পেলাই ট্ৰান্সফাৰ কৰিছোঁ। আৰু 6 দিন পিছত যে আমি ট্ৰান্সফাৰ কৰিছোঁ আৰু এইফালে যে পানীটো ভৰাই 6 দিনমান ৰাখিলোঁ, যিদিনাখন আমি ব্ৰিডিংটো কৰোঁ সেইদিনাখনে আমি পুখুৰী ৰেডি কৰি পানী ভৰ্তি কৰি দিওঁ। 6 দিনমান ৰাখিলোঁ, 6 দিন ৰখাৰ পিছত তাতে বহুত জু প্লান্টন, ফাইটোপ্লান্টন, মানে বহুত উদ্ভিদ কণা তাতে মানে সৃষ্টি হয়, নিজে নিজে তৈয়াৰ হয়। আৰু সেই যেতিয়া নেকি তৈয়াৰ হয় তাৰপিছত আৰু বাহিৰৰ পৰা আমি ইমান আহাৰ দিবও নালাগে, কম আহাৰতে স্পনে মানে গ্ৰোথ কৰিব পাৰে। তাৰপিছত আমি পুখুৰীত আমি কি দিওঁ, পুখুৰীত আমি হাঁহৰ কণী, তাৰপিছত খলিহৰ যোনটো পানী হয় খলিহৰটো চেকি পেলাই পুখুৰীত আমি এই হাঁহৰ কণী আৰু পানীটো চেকি পেলাই পুখুৰীত আমি ব্যৱহাৰ কৰোঁ। দিনত আমি 2 বাৰ, সন্ধিয়া টাইমত একবাৰ, একেবাৰে সোনকালে একবাৰ, এনেকৈ আমি আৰু 4-5 দিনমান চলাই যাওঁ। সেইফালে আপোনাৰ আছিলে 3 দিন 6 দিন, এইফালে হৈছে আপোনাৰ আৰু 4-5 দিন, আপোনাৰ 10-11 দিনমান আমি এনেকৈ চলাওঁ। তাৰপিছত যেতিয়া নেকি 11 দিনমান বয়স হৈ যায়, আমি এই হাঁহৰ কণীটো আৰু নিদিয়াৰ ফলত আমি কি দিওঁ, খলিহৰ যোনটো নেকি পানী হয়, খলিহৰটো চেকি পেলাই পানীটো আৰু ডাষ্ট যোনটো পাউডাৰ হয়, কোম্পানীৰ যিটো নেকি পাউডাৰ হয়, কোম্পানীৰ ফিডৰ যিখিনি পাউডাৰ হয়, সেই পাউডাৰটো আমি ইউজ কৰোঁ। এইটো পৰিমাণ যিমানখিনি লাগে সিমানখিনি আমি ইউজ কৰোঁ। 1 লিটাৰ যদি স্পন হয়, স্পনত আমি 10 দিন পিছত আমি পাউডাৰ বেছিতকৈ বেছি আধা কেজিমান আমি ইউজ কৰিব লাগিব। খলিহৰ 1 কেজি খলিহৰ পানী ইউজ কৰিব লাগিব। সেনেকৈ এইটো নিমত আমি আনুমানিক এটা হিচাপত আমি আহাৰ দি যাওঁ। এনেকৈ আমি কমচে কম আৰু 6 দিনমান খুৱাওঁ। এইফালে আপোনাৰ 10 দিন হৈছিলে আৰু 6 দিন 16 দিন পিছত আমি খলিহৰ পানীটো একেবাৰে খলিহৰটো আমি দিয়াটো বন্ধ কৰি দিওঁ। অকল আমি পাউডাৰ ফিডটো ডাষ্ট যোনটো হয় এইটো আমি ব্যৱহাৰ কৰোঁ। এইটো ব্যৱহাৰ কৰোঁ কমচে কম 25 দিনলৈকে। মানে এইফালে হৈছে আপোনাৰ 16 দিন আৰু 8 দিন বা 9 দিন 10 দিনমান আমি এইটো ইউজ কৰোঁ। যেতিয়া নেকি 25 দিন বয়স হৈ যায় তাৰপিছত আমি 0.4 mm দানা যোনটো হয়, এই 0.4 mm দানাটো, এই দানাটো আমি ইউজ কৰোঁ। এই দানাটো আমি কমচে কম 10 দিনমান ইউজ কৰোঁ। কৰাৰ পিছত 0.6, 0.8 এনেকুৱা টাইপৰ আমি দানা ব্যৱহাৰ কৰি যেতিয়া নেকি আমি ফিংগাৰিং হৈ যাব মাছৰ পোনাটো, তেতিয়া আমি এটা পুখুৰীৰ পৰা আৰু এটা পুখুৰীত ট্ৰান্সফাৰ কৰোঁ। নহ'লে আমি হয়তো যদি আমাৰ বিক্ৰীবলগীয়া অসুবিধা হয় তেতিয়া আমি বিক্ৰী কৰি দিওঁ, নহ'লে নিজে ফাৰ্মিং কৰিলেও এটা পুখুৰীৰ পৰা আৰু এটা পুখুৰীত আমি ট্ৰান্সফাৰ কৰোঁ। ট্ৰান্সফাৰ কৰাৰ পিছত আমি 0.8 দানাটো আমি আৰু কমচে কম 10-15 দিনমান খুৱাওঁ। খোৱাৰ পিছত আমি 1 mm দানাটো ব্যৱহাৰ কৰোঁ। 1 mm মানে কি 1.2 mm, গ্ৰয়েল কোম্পানীৰ 1.2 mm দানাটো আছে। 1 mmটো আমি হয়তো আমি পোৱা নাই। যদি আপোনালোকৰ ওচৰত আছে তেতিয়াহ'লে 1 mm দানাটো ব্যৱহাৰ কৰিব, আৰু যদি নাই তেতিয়াহ'লে 1.2 mm দানাটো ব্যৱহাৰ কৰিব। 1.2 mm দানাটো যে এইটো আপুনি যিমান দিন ফাৰ্মিং কৰিব, হাৰ্ভেষ্টিং যিমান দিন নকৰিব, তাৰ আগলৈকে এই গ্ৰয়েল কোম্পানীৰ 1.2 mm দানাটোৱেই ব্যৱহাৰ কৰিব লাগিব আৰু খুৱাব লাগিব। তাৰ কাৰণটো হৈছে কি, এই দানাটোত আপোনাৰ 32% প্ৰটিন আছে, আৰু যদি তাতকৈ অকণমান ডাঙৰ দানা লয়, 2 mm দানা লয়, তেতিয়াহ'লে এই দানাটোত মানে প্ৰটিন পাৰ্চেণ্টেজটো কমি যায়। হয়তো 30 হ'ব পাৰে, 28 হ'ব পাৰে, 28 হ'ব পাৰে। সেইটো কাৰণে মাছৰ গ্ৰ'থ কম হ'ব। কিন্তু আপুনি 30ৰ ওপৰত মানে 32% খুৱাবই লাগিব। তাৰ ওপৰত যদি খুৱাব পাৰে 32, 34, 36 খুৱালেও কোনো অসুবিধা নাই। ইমান প্ৰটিন থকা দানা আপুনি এভেইলেবল নাপাব, অৰ্ডাৰ কৰিবহে লাগে। সেইকাৰণে আপুনি 32% যোনটো প্ৰটিন হয়, এই প্ৰটিনৰ দানাটো আপুনি একেবাৰে হাৰ্ভেষ্টিঙলৈকে, বুঢ়াৰলৈকে আপুনি হয়তো মাছ ব্ৰিডিং কৰাব, 1 বছৰ পুহিছে, এই দানাটোৱে খুৱাব লাগিব। মাছ যিমান ডাঙৰ হওক, লাগিলে 100 গ্ৰাম 150 গ্ৰাম হৈ যাওক, আপুনি এইটোৱে খুৱাব লাগিব। এইটো খোৱালে আপোনাৰ ৰিজাল্টটো বহুত ধুনীয়া এটা এভাৰেজ ৰিজাল্ট আহে, আৰু আমাৰ লাভৰ সংখ্যাটো বহুত হয়। হয়তো আমাৰ আগত বহুত ভিডিঅ' আমি দিছোঁ, আপোনালোকে হয়তো চাইছে। আমি এই দানাৰ বিষয়ে ইমানখিনি কোৱা নাছিলোঁ, আৰু মাছৰ বিষয়েতো বহুতখিনি কৈছোঁ। মাছ চাইছে আমাৰ কিমানখিনি ফাৰ্মিং আৰু কিমানখিনি ডাঙৰ ফাৰ্ম, আৰু অসমৰ ভিতৰত আমাৰ
কেনেকুৱা ধৰণৰ উন্নতি এটা গতি আমি লাভ কৰিছোঁ হয়তো মোৰ ভিডিঅ' চালেও গম পায়। আৰু যদি নাপায় আৰু যদি এইটো বিশ্বাস নহয় আপোনালোকে আমাৰ ঘৰত আহক, আহি পেলাই আমি কেনেকৈ ধৰণৰ ছাকচেছ হৈছোঁ, সৰুৰ পৰা যে আমি কেনেধৰণৰ ডাঙৰ হৈ আহিছোঁ লাহে 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 আৰু কিমান ওপৰলৈ যাম সেইটো মই ক'ব নোৱাৰোঁ, আমাৰ আল্লাহে ক'ব পাৰিব। লাহে লাহে বুলি কি ক'ম আৰু দ্ৰুত গতিত গৈ আছোঁ এতিয়া। আগত হয়তো লাহে লাহে আহিছিলোঁ, এতিয়া লাহে লাহে স্পীড বাঢ়ি আছে। আৰু 1 বছৰ যাব স্পীড বাঢ়িব, যিমান সময় যাব এতিয়া আৰু স্পীড বাঢ়ি যাব আমাৰ ফাৰ্মিঙৰ গ্ৰ'থ। এতিয়া প্ৰায় আমাৰ 50 বিঘামান মাটি আমাৰ ফাৰ্মিং ষ্টাৰ্ট হৈ গৈছে। মানে আগত আমাৰ 1 বিঘাৰ পৰা ষ্টাৰ্ট কৰিছিল, এতিয়া প্ৰায় 50 বিঘামান হৈছে। গোটেইখিনি মোৰ নিজৰ নহয়, গোটেইখিনি নিজৰ নহয় আৰু লিজত লোৱা আছে। আমি লিজত লৈহে কাম কৰোঁ। মাটিটো ইমান আমি মুখেৰে ক'লেওতো মাটি কিনিব নোৱাৰোঁ, মাটিটো কিনাৰ সম্ভৱো নহয় আজিকালিৰ দিনত। লিজত ভাড়া লৈহে আমি কামটো কৰি চলাই আছোঁ। আপোনালোকে আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি ৰাখিব। আৰু যদি আপোনালোকৰ মাছৰ পোনা দৰকাৰ হয়, শিঙি মাগুৰ কাৱৈ যিকোনো ধৰণৰ মাছৰ পোনা দৰকাৰ হয়, আমাৰ ইয়াত বৰ্তমান এভেইলেবল আছে শিঙি মাছৰ পোনা আৰু কাৱৈ মাছৰ পোনা। মাগুৰ মাছৰ পোনাটো বৰ্তমান এভেইলেবল নাই, কমচে কম আৰু 1 মাহমান পিছত আপোনালোকে মাগুৰ মাছৰ পোনাটো পাব। এতিয়া মাগুৰ মাছৰ কাৰণে ফোন কৰি যোগাযোগ কৰিলেও হয়তো অৰ্ডাৰটোহে দিব পাৰিব, মানে আগতে জনাই থ'ব পাৰিব, কিন্তু মাছৰ পোনা এতিয়া নাপাব। 1 মাহমান পিছত মাগুৰ মাছৰ পোনা পাব। এতিয়া কাৱৈ শিঙি এই দুটাইহে পাব। ভিয়েটনামী কাৱৈ, অৰিজিনেল ভিয়েটনামী কাৱৈ নতুন পোনা ওলাই গৈছে। আপোনালোকে যিকোনো সময়তে লৈ যাব পাৰিব। ফোন কৰক, যোগাযোগ কৰক, মাছৰ পোনা লৈ যাওক, ফাৰ্মিং কৰক, নিজেও স্বাৱলম্বী হওক আৰু আনকো স্বাৱলম্বীৰ বাট দেখুৱাই তোলক। আমি এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় আই অসম।